এইবাৰ বিপদত পৰিছে অসম বিজেপি বিৰুদ্ধে এতিয়া মুছলমানৰ ভাৱমূৰ্তি কলংকিত কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পিছতেই অসম বিজেপিলৈ উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা এতিয়া জাৰি কৰা হৈছে জাননী উল্লেখ্য যে অসম বিজেপিৰ সোশ্যাল মিডিয়া পেজত এটা ভিডিঅ' আপলোড হৈছিল এই ভিডিঅ'টোৱে সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছিল আৰু তাৰ পিছতে এতিয়া অসম বিজেপিলৈ উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা জাৰি কৰা হৈছে জাননী জনাইছে মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমানক টাৰ্গেট কৰি বিপদত পৰিছে এতিয়া অসম বিজেপি অসম বিজেপিৰ বিৰুদ্ধে মুছলমানৰ ভাৱমূৰ্তি কলংকিত কৰাৰ অভিযোগ অসম বিজেপিলৈ উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা জাৰি কৰা হৈছে জাননী অসম বিজেপিৰ সোশ্যাল মিডিয়া পেজত প্ৰচাৰ হৈছিল এটা ভিডিঅ' ভিডিঅ'টোৱে সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে ভিডিঅ'টোত বিশেষ সম্প্ৰদায়ৰ লোকে অসম দখল কৰা বুলি দেখুওৱা হৈছিল বিজেপি পৰাস্ত হলে 90% বিশেষ সম্প্ৰদায়ৰ জনসংখ্যা বৃদ্ধি হ'ব বুলি দাবী কৰা হৈছিল এই ভিডিঅ'টোত এই ভিডিঅ'ক লৈ এতিয়া এছচিৰ কাষ চাপিছিল সাংবাদিক কুৰবান আলী আৰু অধিবক্তা অঞ্জনা প্ৰকাশ মুছলমানৰ বিৰুদ্ধে আপত্তিজনক ভিডিঅ' প্ৰচাৰৰ অভিযোগত উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছিল আৰু উল্লেখ কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমানক টাৰ্গেট কৰি বিপদত পৰিছে এতিয়া অসম বিজেপি এতিয়া বিপদত পৰিছে অসম বিজেপিৰ বিৰুদ্ধে মুছলমানৰ ভাৱমূৰ্তি কলংকিত কৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে আৰু তাৰ পিছতেই উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা এতিয়া অসম বিজেপিলৈ জাননী জাৰি কৰা হৈছে মুছলমানৰ বিৰুদ্ধে আপত্তিজনক ভিডিঅ' প্ৰচাৰ কৰাৰ অভিযোগেৰে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছিল সাংবাদিক কুৰবান আলী আৰু অধিবক্তা অঞ্জনা প্ৰকাশে উচ্চতম ন্যায়ালয়ত অসম বিজেপিৰ যে ভিডিঅ' প্ৰচাৰ কৰিছিল এই ভিডিঅ'টোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল ভিডিঅ'টোৱে সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল আৰু তাৰ পিছতেই দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল সাংবাদিক কুৰবান আলী আৰু অধিবক্তা অঞ্জনা প্ৰকাশ আৰু তাৰ পিছতে এতিয়া অসম বিজেপিলৈ উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা জাৰি কৰা হৈছে জাননী উল্লেখ্য যে অসম বিজেপিৰ সোশ্যাল মিডিয়া পেজত এটা ভিডিঅ' প্ৰচাৰ হৈছিল ভিডিঅ'টোৱে সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে ভিডিঅ'টোত বিশেষ সম্প্ৰদায়ৰ লোকে অসমখন দখল কৰা বুলি দেখুওৱা হৈছে আৰু বিজেপি যদি পৰাস্ত হয় তেনেহলে 90% বিশেষ সম্প্ৰদায়ৰ জনসংখ্যা বৃদ্ধি হ'ব বুলি দাবী কৰা হৈছিল এই ভিডিঅ'টোত আৰু তাৰ পিছতেই অসম বিজেপিয়ে প্ৰচাৰ কৰা এই ভিডিঅ'টোক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল অধিবক্তা আৰু সাংবাদিক কুৰবান আলী আৰু অধিবক্তা অঞ্জনা প্ৰকাশে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল অসম বিজেপিৰ সোশ্যাল মিডিয়া পেজত প্ৰচাৰ কৰা এই ভিডিঅ'টোৱে মুছলমানৰ বিৰুদ্ধে যি ভিডিঅ' প্ৰচাৰ কৰিছিল ভিডিঅ'টোৱে সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰিছে বুলি অভিযোগ উত্থাপন কৰিছিল আৰু মুছলমানৰ বিৰুদ্ধে আপত্তিজনক এই ভিডিঅ'টোক লৈ উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছিল আৰু তাৰ পিছতে এতিয়া অসম বিজেপিলৈ জাননী জাৰি কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে মুছলমানক টাৰ্গেট কৰি এতিয়া বিপদত পৰিছে অসম বিজেপিৰ বিৰুদ্ধে এতিয়া মুছলমানৰ ভাৱমূৰ্তি কলংকিত কৰাৰ অভিযোগ উত্থাপন হৈছে অসম বিজেপিয়ে এটা নিজৰ সামাজিক মাধ্যমৰ পেজত এটা ভিডিঅ' প্ৰচাৰ কৰিছিল ভিডিঅ'টোত যদি বিজেপি চৰকাৰ নাথাকে তেনেহলে 90% বিশেষ সম্প্ৰদায়ৰ লোকৰ জনসংখ্যা বৃদ্ধি পাব বুলি দাবী কৰা হৈছিল আৰু ভিডিঅ'টোত বিশেষ সম্প্ৰদায়ৰ লোকে অসমখন দখল কৰিব বুলি দেখুওৱা হৈছিল আৰু তাৰ পিছতেই মুছলমানৰ বিৰুদ্ধে আপত্তিজনক এই ভিডিঅ' প্ৰচাৰৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল উচ্চতম ন্যায়ালয়ত সাংবাদিক কুৰবান আলী আৰু অধিবক্তা অঞ্জনা প্ৰকাশে অসম বিজেপিয়ে প্ৰচাৰ কৰা এই ভিডিঅ'টোৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল আৰু তাৰ পিছতে এতিয়া অসম বিজেপিলৈ উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে অৰ্থাৎ ক'ব লাগিব যে মুছলমানক টাৰ্গেট কৰি এতিয়া বিপদত পৰিছে অসম বিজেপিৰ বিৰুদ্ধে এতিয়া মুছলমানৰ ভাৱমূৰ্তি কলংকিত কৰাৰ অভিযোগ উত্থাপন হৈছে অধিবক্তা অঞ্জনা প্ৰকাশ আৰু সাংবাদিক কুৰবান আলীয়ে অসম বিজেপিয়ে প্ৰচাৰ কৰা এই ভিডিঅ'টোৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল আৰু তাৰ পিছতে এতিয়া উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা অসম বিজেপিলৈ জাননী জাৰি কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ
মুছলমানক টাৰ্গেট কৰি এতিয়া বিপদত পৰিছে অসম বিজেপিৰ বিৰুদ্ধে এতিয়া মুছলমানৰ ভাৱমূৰ্তি কলংকিত কৰাৰ অভিযোগ উত্থাপন হৈছে কাৰণ অসম বিজেপিয়ে নিজৰ ছ'চিয়েল মিডিয়া পেজত এটা ভিডিঅ' আপলোড কৰিছিল ভিডিঅ'টোত বিশেষ সম্প্ৰদায়ৰ লোকে অসমখন দখল কৰিব বুলি দেখুওৱা হৈছে আৰু বিজেপি পৰাস্ত হ'লে 90% বিশেষ সম্প্ৰদায়ৰ জনসংখ্যা বৃদ্ধি হ'ব বুলি দাবী কৰা হৈছিল আৰু তাৰ পিছতে মুছলমানৰ বিৰুদ্ধে আপত্তিজনক ভিডিঅ' প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপন কৰি অধিবক্তা আৰু সাংবাদিকে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল আৰু তাৰ পিছতে এতিয়া উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা অসম বিজেপিলৈ জাননী জাৰি কৰা হৈছে অৰ্থাৎ এতিয়া মুছলমানক টাৰ্গেট কৰি বিপদত পৰিছে অসম বিজেপিৰ বিৰুদ্ধে এতিয়া মুছলমানৰ ভাৱমূৰ্তি কলংকিত কৰাৰ অভিযোগ উত্থাপন হৈছে